হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ ভালেই। আজি মই পোলাও বনাম। তো বলক পোলাও কেনেকৈ বনাওঁ দেখুৱাওঁ। বলক তেনেহ'লে। পোলাও বনাবৰ কাৰণে মই বাচমতি চাউল লৈছোঁ। এই গ্লাছটোৰে এতিয়া মই 2 গিলাচ চাউল ইয়াতে আৰু 1 গিলাচ ইয়াতে এতিয়া মই চাউলখিনি 20 মিনিট সময় এনেকৈ তিয়াই থ'ম। পোলাও বনাবৰ কাৰণে মই এইবিলাক বস্তু ৰেডি কৰি লৈছোঁ। গাজৰখিনি ৰুকি লৈছোঁ, বিন কুটি লৈছোঁ আৰু ড্ৰাই ফ্ৰুটছ লৈছোঁ মই কাজু আৰু লগতে জলকীয়া, ডালচেনি, লং, ইলাচি লৈ লৈছোঁ আৰু আদা নহৰু পিচিছোঁ, পিঁয়াজখিনি ৰুকি লৈছোঁ আৰু জলকীয়া লৈছোঁ। বৰ কাৰণে মই প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰিছোঁ। ইয়াতে আপুনি ৰিফাইন ইউজ কৰিব পাৰে, নহ'লে ঘিউ। মই ইয়াতে ঘিউ ব্যৱহাৰ কৰিছোঁ। ঘিউখিনি গৰম হ'বলৈ দিছোঁ। তাত এতিয়া মই কাজুখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। অলপ ৰঙচুৱা হোৱাত মই এইখিনি কাঢ়ি ল'ম। তাৰপিছত মই পিঁয়াজখিনি ভাজি ল'ম। আৰু জলকীয়া দি ল'ম আৰু লগতে যিখিনি ডালচেনি, লং, ইলাচি এইবিলাক আছে সেইখিনিও একেলগে দি দিছোঁ। আদা নহৰুও ইয়াতে দি দিছোঁ। সেইখিনি গৰম হোৱাৰ পিছত মই ইয়াতে গাজৰ দি দিছোঁ আৰু কুটি থোৱা বিনখিনিও দি দিছোঁ। এইখিনি অলপ সময় লৰাই আছোঁ। মোক ইয়াতে মায়ে হেল্প কৰি দিছে। এইখিনি কিছু সময় লৰাই আছোঁ। তাৰপিছত নিমখ দিছোঁ। লৰাই থাকি তাৰপিছত মই ঢাকনিখন মাৰি দিছোঁ। 5 মিনিটমান পিছত মই ঢাকনিখন গুচাই এয়া আৰু অলপ লৰাই দিছোঁ। তাৰপিছত মই ইয়াতে চাউলখিনি দি দিছোঁ। চাউলখিনি দি মই গোটেইখিনি লৰাই আছোঁ। এয়াও অলপ সময় লৰাই আছোঁ। তাৰপিছত ইয়াতে মই 3 গিলাচ পানী দি দিছোঁ। আমি যিহেতু ইয়াতে 2 গিলাচ চাউল দিছিলোঁ, সেই হিচাপত মই 3 গিলাচ ইয়াতে পানী দি দিছোঁ। তাৰপিছত এনেকৈ 2-3 মিনিটমান সময় লৰাই আছোঁ। তাৰপিছত ঢাকনিখন মাৰি দিছোঁ আৰু জুইটোও বঢ়াই দিছোঁ। হাই ফ্লেমত দি দিছোঁ আৰু এটা চিটি বজাৰ পিছতে মই গেছটো বন্ধ কৰি দিছোঁ। ভাপ যোৱাৰ পিছত মই এনেকৈ খুলি চাইছোঁ আৰু গোটেইখিনি অলপ লাৰি দিছোঁ, তল ওপৰ কৰি দিছোঁ যাতে তলত লাগি নধৰে। আৰু আমি 10 মিনিট সময় ঢাকনিখন গুচাই থৈ দিম। 10 মিনিট সময় মই এনেকৈ ঢাকনিখন গুচাই থৈ দিছিলোঁ। এতিয়া মই এইখিনি এখন ডিছত ধুনীয়াকৈ সজাই ল'ম। এয়া মোৰ সজোৱা হৈ গ'ল। পোলাওৰ লগত খাবলৈ মই মাংস বনাইছিলোঁ আৰু চালাড আৰু মাছ বনাইছিলোঁ, যিহেতু আমাৰ আইতাই মাংস নাখায়। তো
তো যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদিহে আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। থেংক ইউ।